নমস্কাৰ আজি আমি দশম শ্ৰেণী অনুশীলনী 1.1 এক নম্বৰ অংকটো কেনেদৰে সমাধান কৰিম তাৰ বিষয়ে আলোচনা কৰিম। আমাৰ এক নম্বৰ প্ৰশ্নটো আছিলে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গ হাগু উলিওৱা। এতিয়া ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গ হাগু উলিওৱাৰ আগতে আমি প্ৰথম জানিব লাগিব ইউক্লিডৰ কলন বিধি বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি। ঠিক আছে, আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আছিলে দুটা অখণ্ড যোগাত্মক অখণ্ড সংখ্যা এ আৰু বি থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ থাকিব যাতে এ ইকুৱেল বি কিউ প্লাছ আৰ আৰু ইয়াতে কৈছে যে আমাৰ আৰৰ মানটো শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান আৰু বিৰ মানটো আৰতকৈ ডাঙৰ। এতিয়া আমি এই বিভাজন প্ৰমেয়িকাটোৱে কি বুজাইছে তাক বুজি পাবলৈ আমি এটা উদাহৰণ লওঁ। ঠিক আছে, মই এ ইকুৱেল ধৰি ল'লোঁ 20 আৰু বি ইকুৱেল ধৰি ল'লোঁ 3। এতিয়া মই প্ৰথমতে কি কৰিম, 20ক 3য়ে হৰণ কৰিম, মানে 1 বিয়ে হৰণ কৰিছোঁ। আমি সকলোৱে জানো 3 6 গুণ 18, 20 পৰা 18 গ'লে 2 থাকিলে, মানে আমি যাক হৰণ কৰিছোঁ এইটো আছিলে কি আছিলে এ, আমি যাক হৰণ কৰিছোঁ সেইটো কওঁ আমি ভাজ্য, আৰু কিহে হৰণ কৰিছোঁ বিয়ে হৰণ কৰিছোঁ, আৰু যোনটোৱে হৰণ কৰিছোঁ সেইটোক আমি কি বুলি কওঁ ভাজক বুলি কওঁ। ঠিক তেনেদৰে যোনটো আমি পালোঁ যে বাৰ গ'ল সেইটো কওঁ আমি ভাগফল, আৰু ভাগফলটো বুজোৱা হয় কিউৰ দ্বাৰা। ঠিক তেনেদৰে আমাৰ এইটো যোনটো বাকী থাকিলে এইটোক বাকী বা ভাগশেষ বুলি কোৱা হয়, এইটোক কোৱা হয় ভাগশেষ, আৰু ইয়াক বুজোৱা যায় আমাৰ আৰৰ দ্বাৰা। এতিয়া আমি আগতে পাই আহিছিলোঁ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। আমি এইটো সকলোৱে আগতে পাই আহিছোঁ, আগৰ শ্ৰেণীত পাই আহিছোঁ। তেন্তে আমাৰ হৈ গ'ল ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এতিয়া আমাৰ এই অংকটোত ভাজ্য আছিলে 20 ইকুৱেল ভাজক আছিলে 3, ভাগফল পালোঁ 6 প্লাছ ভাগশেষ পালোঁ 2। মানে কি হ'ল আমাৰ ভাজ্যটো কি বুলি ধৰিছিলোঁ এ বুলি ধৰিছিলোঁ, এ ইকুৱেল ভাজকটো ধৰিছিলোঁ বি বুলি, বি পূৰণ ভাগফলটো ধৰিছিলোঁ আমি কিউ বুলি, যোগ আৰু ভাগশেষটো বুজোৱা হয় আৰৰ দ্বাৰা। তেনেহ'লে আমাৰ কি হ'ল এ ইকুৱেল বি কিউ প্লাছ আৰ, এইটোৱে হৈছে আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এই বিভাজন প্ৰমেয়িকাটো প্ৰয়োগ কৰি আমি এতিয়া 135 আৰু 225ৰ গ হাগু নিৰ্ণয় কৰিম। এতিয়া প্ৰথম কামটো ইয়াত আমি প্ৰথমতে চাব লাগিব 135 আৰু 225ৰ মাজত ডাঙৰ কোনটো। 135 আৰু 225ৰ মাজত ডাঙৰটো আমি জানো 225। এতিয়া আমি ইহঁত দুটাৰ মাজত কি কৰিম বিভাজন প্ৰমেয়িকা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো প্ৰয়োগ কৰিম। মই প্ৰথমতে কৰিম ডাঙৰটোক সৰুটোৱে হৰণ কৰিম। 225ক মই 135 হৰণ কৰিলোঁ, দুবাৰ দিলে আমাৰ হৈ যাব 270 হৈ যাব, মই সেইটো কাৰণে এবাৰ দিলোঁ 135 হ'ল। এতিয়া 5ৰ 5 গ'ল থাকিল 0, ইয়াত থাকিলে 12 পৰা 3 গ'লে 9 থাকিলে, মানে মই 225 সমান লিখিব পাৰিম 135 পূৰণ ভাজ্য সমান, এইটো ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। ভাগফল পালোঁ 1 যোগ ভাগশেষ পালোঁ 90। আমি এই বিভাজন প্ৰমেয়িকা তেতিয়ালৈকে ব্যৱহাৰ কৰিব লাগিব যেতিয়ালৈকে আমাৰ ভাগশেষটো 0 নোলায়। ইয়াত আমাৰ এতিয়া ভাগশেষ 90 পালোঁ, মানে 0 নহয়। এতিয়া আমি কি কৰিম যোনটো ভাজ্য ইয়াত 225 আছিলে, এবাৰ আমি ভাজকটো কিমান আছিলে 135 আৰু 90ৰ মাজত বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম, মানে এবাৰ কি হ'ব 135 ইকুৱেল, যিহেতু আমি ভাগশেষটোতকৈ ভাজকটো ডাঙৰ হ'বই, আমাৰ এতিয়া 135ক 90য়ে কৰিব লাগে। 90ক দুবাৰ দিলে কিমান হ'ব 180 হ'ব, গতিকে মই এবাৰ দিলোঁ 90 হ'ল, বাকী থাকিলে 5 4 45 থাকিলে। মই এইটোক লিখিব পাৰিম 90 পূৰণ 1 যোগ 45। এতিয়াও আমি ভাগশেষ 0 নাপালোঁ, গতিকে এতিয়া মই 90 আৰু 45ৰ মাজত বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম। এতিয়া 90 ইকুৱেল মই লিখিব পাৰিম 90ক যদি আমি
45 হৰণ কৰোঁ আমাৰ দুবাৰ গ'লে হৈ যাব 90 আৰু ভাগশেষ থাকিলে 0 মানে 90 জেগাত মই লিখিব পাৰিম 45 পূৰণ 2 যোগ 0 এতিয়া আমি ভাগশেষ কিমান পালোঁ 0 পালোঁ আৰু কিহে হৰণ কৰোঁতে 0 পালোঁ 45 গতিকে আমাৰ 135 আৰু 225ৰ গসাগু হ'ল হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক হৈছে 45